সো গাইজ আমি অলপ ওপৰত আহি পাইছোঁ এতিয়া। মোৰ পিছফালে দেখিবলৈ পাইছে কি সুন্দৰ গোটেই জাগিৰোড চহৰখন দেখা পায় ইয়াতে। গাইজ নোম জ্বলি গ'ল ইয়াৰ গোটেই। এডালে আমাৰ হেতা হৈছে গাইজ, কি ক'ব আৰু উপায় নাই। কিবা ক'বা তুমি? কি গাইজ আপোনালোকে আহিব আপোনালোকৰ লগৰবোৰৰ লগত এনেকৈ এবাৰ এক্সপ্ল' মোৰ চেণ্ডেলে ছিঙি গ'ল গাইজ, চেণ্ডেলে ঘূৰি গ'ল এতিয়া। হেল্ল' হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' এণ্ড গাইজ আজি আমি আহিছোঁ পাহাৰলৈ, মানে এতিয়া গৈ আছোঁ ট্ৰেকিং আমাৰ ষ্টাৰ্ট হৈ গৈছে। এণ্ড ইফালে দেখিবলৈ পাইছে গাইজ ইয়াতে আগতে মুছলিম সম্প্ৰদায়ৰ লোকবিলাক আছিলে মানে চৰকাৰী স্থানত। চ' তেওঁলোকক এতিয়া উঠাই দিছে বৰ্তমান ইয়াৰ পৰা। এণ্ড আমি গৈ আছোঁ, কাম অন লেটছ ডু ইট, লেটছ গো গাইজ, লেটছ গো, কাম অন। এণ্ড কি বে, এণ্ড আমি এতিয়া গৈছোঁ বৰ্তমান ওপৰলৈ পূৰা ট্ৰেকিং কৰি। চ' আমাৰ চবৰে মুখত দেখিবলৈ পাইছে এটা কি বুলি কয় তোক ললিপপ আছে, কিন্তু ইয়াৰ মুখত নাই, ই শেষে কৰি দিলে গাইজ। চ' আমি এতিয়া গৈ আছোঁ গাইজ। অ'কে কাম অন। Oh shit. Okay, what guys? বহুত দূৰ আছে গাইজ, সেই ওপৰলৈকে যাব লাগিব আমি এতিয়া। চ' গাইজ আমি এতিয়া গৈ আছোঁ। এণ্ড এইটো গাইজ দেখিবলৈ আছে, এইটো চাওক এইটো এই ওপৰটো গাইজ, সেইটো দেখিছে নাই বা আপোনালোকে? চ' আমি এতিয়া গৈ আছোঁ গাইজ আগত সন্মুখত ৰাস্তাই নাই গাইজ, দেখাই দিছোঁ আপোনালোকক মই। এই চাওক গাইজ ইমান ডাঙৰ গাঁটা এটা আছে, নলা আছে, এইটো নলা আছিল এনেকৈ পানী বৈ আহে এইফালেদি বৰষুণ দিলে এনেকৈ তললৈ যায়গৈ। কোনফালে যাম গাইজ? এইফালে যাব লাগিব এতিয়া ওপৰলৈ। অ'কে চ' কাম অন গাইজ, কাম অন। আমি এতিয়া পাহাৰত যাই কেনে মেগী বনাম আৰু আপোনালোকে ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিব গাইজ, খুবেই সুন্দৰ হ'বলৈ গৈ আছে ভিডিঅ'টো। চ' চলো গাইজ চলতে হে না। ঐ ৰাস্তাটো কোনফালে? এইফালে ন, চৰি আমি এতিয়া এইফালে যাব লাগিব। কেনেকৈ যাম বে ইমান ওপৰত? প্ৰথমতে গাইজ কি যাব, তাৰপিছত মই যাম। অ'কে যা দেখিবলৈ পাইছে গাইজ গৈ আছে। যা তহঁতে যাম, লাষ্টত যাম যা। এণ্ড আমাৰ ইটামেন তাৰ দুখনতে ইটা আছে। ঐ ইটা এটা ধৰ, ঐ ইটা এটা ধৰ, তাৰ হাতে নাই নধৰিলে এতিয়া ইটা এটা। আৰু এইফালে আমাৰ হিৰক ডাঙৰীয়া। চ' চবেই গ'লগৈ, এতিয়া মই গৈ আছোঁ গাইজ লাষ্টত। অ'কে ধৰি দে কেমেৰাটো, ঐ আৰু গাড়ী সিহঁতে মোক এৰি থৈ গ'লগৈ। আৰু ধৰি দে না কেমেৰাটো, মোকো দেখা, মই যে উঠি আছোঁ ব চাবি কত পৰি নাযাবি ক। চ' উঠি আছোঁ এতিয়া মই গাইজ। অ'কে ফাইনেলি উঠি গ'লোঁ। এণ্ড সেই ওপৰত যাব লাগিব এতিয়া গাইজ, বহুত সময় আছে, আমি গৈয়ে আছোঁ গাইজ। জলদি বল। Oh shit মানুহ আছে কোন আহি গ'ল। এণ্ড সেইফালে দেখিবলৈ আছে গাইজ খৰিকটীয়া। আমি এতিয়া গৈছোঁ ওপৰলৈ, একো নকয় ব'ল। এণ্ড গাইজ আমি এতিয়া আহি আধা পাইছোঁহি আৰু। এণ্ড এইফালে আমাৰ জাগিৰোড কলেজ, মানে পিছফালখিনি আৰু। এণ্ড সেইটো আমাৰ হাই ৰোডটো, সেইফালে ইণ্ডাছখন ইখন। এণ্ড ইয়াৰ পৰা গাইজ অলপকৈ দেখা পায়। আৰু গাইজ সেই তালৈকে যাব লাগিব, আৰু আছে গাইজ বহুতখিনিয়ে আছে। চ' চলো গাইজ, চলো বৌ বুলি কয়, বৌ। চলো লেটছ গো। ইমান সৰু তোৰ কট ইমান সৰু নেকি বে? জল্দি বল, লেতেৰা এতিয়াতো কিয় পেলালি? চ' গাইজ আমি এতিয়া আহিছিলোঁ। এণ্ড এইফালে চাওক গাইজ পুৰা ফটোশ্বুট চলি আছে, আৰু প'ষ্ট কি দিব গাইজ চাব আপোনালোকে।
एंड इटा लैसा हाँ कम ऑन ओके चलो गाइस चलते हैं आप लोग इटा लो पेलाई दिली तই इटा फटो तुलिब যায় তাতে আছে যা ভাল ইটা দুটামান আছে লৈ ল আৰু গাইছ নজৰা চেক কৰক না এবাৰ নজৰা গাইছ এফালে ফুল কেইটামানো আছে আৰু খুবেই সুন্দৰ লাগিছে গাইছ আৰু এফালে আমাৰ টিমমেট আৰু সেইটো ইটা দাঙি আছে গাইছ আৰু এটা ল মোৰ নিজৰ ফটো নিজৰ ফটো কেতিয়াবা নিজে ভাল লাগিছে এইটো বস্তু সো গাইছ ইটা চিটা লোৱা হৈ গৈছে ইটাটো এইকাৰণে লৈছোঁ যাতে এটা চৌকা বনাব পাৰোঁ এণ্ড বল চলো লালিব বিয়াৰ পৰি গ'ল গাইছ শেষে হৈ গ'ল তেওঁ এৰিব খোজা নাই বঙালী না মানুহটো অলপ মোৰতো শেষ হৈ গৈছে পেলাই দিছোঁ বাৰু চলো পেলাই দিছ এই কাৰণ নাই গাইছ এইখিনিত মজাকৈ এটা বহি কিনে ফটো তুলি লওঁ নেকি ময়ো বুলি ভাবিছোঁ এনেকুৱা লাগিছে গাইছ অলপ বহি লওঁ ৰ পানী চানী খাই লওঁ বহি ল এইখিনি জেগাত তই পানী খাবি পানী খাবই গাইছ অলপ বহিব বিচাৰিছিলোঁ বহিব নিদিয়ে গাইছ ইয়াৰ বহুত জোচ পাৱাৰ আছে না গাইছ মানুহটো দেখিছেনে নাই ইমান ডাঙৰ চলো চলতে হে কণ্টিনিউ কৰতে হে হমাৰা ট্ৰেকিং চ' এইফালে দেখিবলৈ পাইছে পুৰা ওপৰলৈকে উঠি গৈ আছোঁ গাইছ আৰু ই দুটা ইটা লৈ লৈছে হাতত আৰু ইয়াৰ পিছফালে থকাটোৰ হাতত এটা ইটা আছে তিনিটা ইটা হৈ গ'ল চৌকা বনাবলৈ লাগিব ইটাকেইটা চ' গৈ আছোঁ আমি আৰু এতিয়া গৈ আছোঁ ওপৰলৈ কিবা ক'বা নেকি মই কম গাইজ ইমান কষ্ট কৰি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব দেই চলো গাইজ আমি ওপৰত গৈ আছোঁ এতিয়া বৰ্তমান গাইজ দম দি আছে গাইজ ওপৰৰ পৰা ই ক'ত উঠি গ'ল গাইজ মানুহটো জোচ আছে না অলপ উঠি গৈছে আৰু লগত এইটো বান্দৰ এটা চলো গাইজ আমিও যাওঁ ওপৰলৈ অলপ কামান ভাই আহি যোৱা অ'কে গাইজ আমাৰ ধ্ৰুৱদাই কিবা এটা খাব আপোনালোকক ল এই বাদ দে মই কি দেখাম বে কি ৰপচিক ভিউ বে দেখা দে মই গৈ আছোঁ ওপৰলৈকে হেল্ল' গাইজ এতিয়া আপুনি ভিউটো চাব কি মজা ভিউ মুখলৈ দেখা এইটো চাওক গাইজ এতিয়া মাধুৰ্য ওপৰত বহি আছে চৰি দেখিবলৈ পাইছে গাইজ কিমান সুন্দৰ ইয়াৰ পৰা ভিউটো গাইজ মজা লাগিছে গাইজ কেমেৰাটো অলপ চিধা কৰ এতিয়া এইফালে দেখা পোজ মানে কেনেকুৱা কিমান মজা পুৰা বতাহ মাৰি আছে দেই চ' গাইজ আমি এতিয়া অলপ সময় বহিছোঁ পানী চানী খাই লওঁ ভাগৰো লাগিছে অলপ আৰু গাইজ বহুত ওপৰত আছে যাবৰ কাৰণে এণ্ড ভিউ চেক কৰক গাইজ ইফালে পূৰা দেখা পায় গাইজ জাগিৰোড মানে জাগিৰোড গোটেইখন দেখা পায় আৰু এবাৰ টোটেল এইখন আমাৰ কলেজখন আমি কেনেকুৱা জেগাত বহিছোঁ গাইজ চাব এই চাওক গাইজ দেখিছেনে নাই বাৰু একদম পাথৰ এটা টিলাত মানে আৰু আমি ইমান তলৰ পৰা আহিছোঁ গাইজ সেই তলৰ পৰা আহিছোঁ এনেকৈ সেই তাৰ পৰা এনেকৈ আহি কেনে ইফালেদি উঠি কেনে এই পাথৰেদি উঠি কেনে আমি ইয়াতে আছোঁ পানী খাই আছোঁ চ' তালৈকে যাই আছোঁ আৰু গাইজ বহুত ভাগৰ লাগিছে অলপ জিৰাই লওঁ ন চ' গাইজ আমি এতিয়া ইয়াৰ পৰা উঠো চবে যাওঁ ব'ল বেগটো লৈ ল বেগটো কোনে ল'বি বেগটো এবাৰ গাইজ বেগটো বহুত ওজন মই ল'লে ভিডিঅ' কেনেকৈ বনাম কোনোবা এটা ল'বি তহঁত তিনিটাৰ পৰা কোনোবা এটা আৰু চ' গাইজ আমি এতিয়া গৈ আছোঁ সেই ওপৰলৈ গাইজ ভাগৰে লাগি গৈছে আমি ভাবি আছিলোঁ ইয়াতে বনাই দিওঁ নেকি ইয়াতে বনালে ভাল হ'ব নেকি বাৰু আমাৰ ছাৰে ক'ব ছাৰ ওপৰত ছাৰৰ জোচ বহুত না গাইজ বলক গৈ আছোঁ চলো জি চলো গাইজ ৰাস্তাটো ইফালে দেখাই আছেচোন মোক পুৰা গাইজ ৰাস্তা কোনফালে আছে গাইজ গমো নাপাওঁ নহয় যাব লাগে চাব লাগে গৈ আছোঁ আৰু ওপৰলৈ গৈ আছোঁ নে তললৈ গৈ আছোঁ তাকো ক'ব নোৱাৰোঁ
খালি গৈ আছোঁ এইফালে ৰাস্তাটো দেখা পাইছোঁ মই সন্মুখত সুন্দৰ ৰাস্তা মানে অলপ চফা আছে আৰু জেগাখিনি জংঘল চংঘল নাই চ' এইফালে আমি এতিয়া গৈ আছোঁ সোঁফালে গা ধুই আছে এজনে গাইছ এই দুজনে চ' গাইছ গৈ আছোঁ এতিয়া পূৰা আমি চাৰিটাই এণ্ড এইফালে দেখিবলৈ আছে জংঘল চংঘল আছে অলপ গাইছ ফিল্ডটো আহিছে কিন্তু আমি গাইছ বিশেষকৈ মই জংঘলত মানে জংঘল নহয় আচলতে পাহাৰত কেলৈ আহি ভাল পাওঁ জানে অলপ মানে প্ৰকৃতিৰ লগত অলপ নিজকে খাপ খাব বিচাৰোঁ গাইছ মানে বুজিব চেষ্টা কৰোঁ গাইছ কুকুৰে কামুৰাইছে এই গৈ আছোঁ আৰু গাইছ পাহাৰখন আহি পালোঁ ইফালে দেখিবলৈ পাইছে পাহাৰখন এণ্ড মোৰ পিছফালে আছে জিতচন্দ্ৰ এণ্ড আগত সেইকেইটা বান্দৰকেইটা সিহঁতে গৈ আছে পূৰা ওপৰলৈ দৌৰচোন দৌৰ তাই দৌৰ ঐ লেগ বনি যাব তহঁতৰ সদায় আহিবি সেই কামুৰিলে গাইছে ইয়াতে মোক বম খোজাই আছে গাইছ গাইছ গৈ আছোঁ আৰু এতিয়া ওপৰত উঠিব লাগিব চলো জিত চলো জিত কেইটা বহুত ওপৰত গৈ পালে গাইছ এই মোৰ কাৰণে ৰখ চলো জিত চলো এতিয়া মেগী বনাব লাগিব গাইছ জিন্দগী গাইছ আপোনালোকে আহিব আপোনালোকৰ লগৰবোৰৰ লগত এনেকৈ এবাৰ এক্সপ্ল'ৰ চিট মোৰ চেণ্ডেলে ছিঙি গ'ল গাইছ চেণ্ডেলে ঘূৰি গ'ল এতিয়া গাইছ ভাগৰ বুঢ়া হ'লোৱে নে ইমান সোনকালে ভাগৰ লাগি আছে সেইটোৰ ওপৰত কোনোবাটো কিবা কৰি আছে ই নাজানো গাইছ গৈ আছোঁ আৰু চেণ্ডেল লৈ লৈছোঁ হাতে চাতে ছিঙি টিঙি গৈছে গাইছ আমি ষ্টাৰ্ট করতে বলে করেছি ৰ'ব চেণ্ডেলটো লগাই লওঁ গাইছ এক ছেকেণ্ড কেমেৰাটো মই এতিয়া কেমেৰাটো বন্ধ কৰিব লাগিব চেণ্ডেলটো লগাই লওঁ খুলি গ'ল চেণ্ডেলটো অ'কে চ' গাইছ আমি এতিয়া ওপৰত আহি পাইছোঁ আৰু আছে সেই তাৰলৈকে যাম গাইছ সেই তাৰলৈকে এণ্ড আমাৰ নিচিনা এটা কোনোবা আহিছে গাইছ সিহঁতে কিবা কৰিব আহিছে নাজানো আমি গৈ আছোঁ এণ্ড এতিয়া মেগী বনাব লাগিব গাইছ ইয়াতে কোনোবা এটা চিনি তিনি পোৱা নাই গাইছ নাজানো এনক সুধিব লাগিব ৰ'ব গৈ আছোঁ এনক ওচৰ লাগি সুধিম ৰ চ' গৈ আছোঁ এতিয়া গাইছ সৰু এটা গাইছ ওপৰত মানুহ তাৰলৈকে গৈ আছোঁ আমি দেখিছেনে নাই এইটো ব্লাৰ হৈ যায় পাৰে এইটো গাইছ এণ্ড এইফালে তহঁতে ক'ৰ পৰা আহিছ গোভা বাপৰে ইটা জখলা ওচৰতে গাইছ এটা ওচৰৰে আমাৰ জেগেটৰ চ' আমি গৈ আছোঁ এতিয়া ওপৰলৈ ছোৱালীও আছোঁচোন নাই গাইছ সেই ওপৰত কিবা কৰি আছে এন্তে নাজানো গাইছ আমি সেইকেইটা পাথৰৰ ওচৰত যাম সেইকেইটা পাথৰৰ ওচৰত অলপকৈ দেখা পাইছে সেইকেইটা তালৈকে গৈ আছোঁ এতিয়া মেগী চেগী বনাম মজাকৈ খাম গাইছ মজা লাগে গাইছ বতাহটো গৰমো লাগি আছে অলপ ৰ'দটো পৰিছে গাইছ বম ৰ'দ পৰিছে গাইছ গৰম দিন আহি গ'ল ছাৰ কিবা ক'ব নেকি গাইছ ওপৰত তাতে গৈ কেনে লগ পাই আছোঁ আপোনালোকক অ'কে চ' গাইছ এতিয়া গৈ আছোঁ ওপৰলৈ এণ্ড আপোনালোকে যদি 50টা কমেণ্ট দিয়ে মই এতিয়া 24 আৱাৰ্ছ চেলেঞ্জ এটা ল'ম বুলি ভাবিছোঁ গাইছ গাইছ ইয়াতে গাইছ পূৰা টেন মই যোগাৰ কৰিব লাগিব পইচা নাই এতিয়া বৰ্তমান পইচা ল'ব লাগিব গাইছ চ' কমেণ্ট কৰিব গাইছ থাকিব লাগে নালাগে মই ইয়াতে ন চ' গাইছ আমি অলপ ওপৰত আহি পাইছোঁ এতিয়া মোৰ পিছফালে দেখিবলৈ পাইছে কি সুন্দৰ গোটেই জাগিৰোড চহৰখন দেখা পায় ইয়াতে এণ্ড সেইফালে আছে আপোনালোকৰ এখন কবৰস্থান চ' এইফালে দেখিবলৈ পাইছে ইহঁতে পূৰা ফটো চটো তুলি আছে কি কৰি আছ এই ফটো গাইছ এইটো দেখিবলৈ আছে কেমেৰামেন আৰু এইফালে আমাৰ মডেলটো আৰু গাইছ দেখিবলৈ আছে সন্মুখত কি গোটেই মানে টোটেল জাগিৰোড চহৰখন দেখা পায় এবাৰ সেইফালে আপোনালোকৰ সেইখন এখন কলনী আমি মানে য'ত আছিলোঁ আগতে সেইখন ৰেল গৈ আছে গাইছ ৰ'ব আপোনালোকক জুম কৰি দেখাই আছোঁ মই দেখা পায় নে নাপায় সেইখন গৈ আছে গাইছ এইখন গৈ আছে দেখিছে অলপ মোবাইলটো কম দামী গাইছ বেয়া নাপাব কোৱালিটি বেয়া চ' এইফালে কেমেৰামেন এইটো আমাৰ নগাঁওটো গুৱাহাটী ৰোডটো মেইন ৰোডটো এণ্ড সেইখন ইণ্ডাছ স্কুল এণ্ড এইখন আমাৰ কলেজ জাগিৰোড কলেজ এণ্ড এইখিনি শিলভাঙা বুলি কয় চলো এণ্ড ফটো উঠি থাকক গাইছ মই বেগ চেগ লৈ কেনে যাওঁ প্ৰিপেয়াৰেশ্যন কৰোঁগৈ মেগী বনাবৰ কাৰণে ফটো তুলি গাইছ সেই তালৈকে যাব লাগিব আমি এতিয়া ৰ'ব দেখাই আছোঁ ক'ৰ পৰা আহিছ তহঁতে সেইকেইটা গাইছ দেখিবলৈ হৈছে পূৰা চিঞৰি আছে মোক দেখা পাই কেনে
চ' আমি এতিয়া যাম সেইখিনিলৈকে সেন্দৰ ওচৰতে যাম চাগে চলো বেগটো ল আমি গৈ আছোঁ এতিয়া তালৈকে মেগী চেগী বনাম গাইছ মজাকৈ খাম আহো জল্দি আহ তহঁতৰ কি জচ নাইকিয়া হ'ল নেকি জোচ ইয়াৰ ইমান জচ গাইছ এতিয়া ইয়াৰ ভাগৰ লাগি গৈছে তাৰপিছত ফাটি গৈছে ইয়াৰ অঁ অলপতো ভাগৰ লাগিছে গাইছ ভাগৰটো লাগিবই চ' কামন বইজ গাইছ শান্তি এতিয়া বৰ্তমান মানুহ নাই আমাক আহা দেখি মানে চবে পলাই দিল মানে আমি মানে ভিডিঅ' বনাই আছোঁ ন গাইছ মানে কেমেৰাটো দেখাব লাগে সিহঁতৰ ওচৰত নিলে মানুহকেইটা পলাই যায়গৈ সেইকাৰণে মই ভিডিঅ' নবনালোঁ সিহঁতৰ লগত সিহঁতেও গ'লগৈ আমিও আহি গ'লোঁ ইফালে চ' মজাকৈ বহো আৰু তাতে বনাওঁ মেগীটো আৰু খাওঁ এণ্ড গাইছ সেইফালে কবৰস্থান এখনো আছে একো নাই দিয়ক আমি খাই দিম আৰু মজাকৈ বনাই গৈ কেনে ন কি ক আৰে মাতে নিদিয়ে ইহঁতে কি হ'ল খামতো কাম ব'লা অ'কে চলো গাইছ মেছেজ চব আনিছোঁ টেনশ্যন ল'ব নালাগে এইবিলাক জংঘল চুই জ্বলি গৈছিলে এটা হ'বলা চলো চ' গাইছ আমি ফাইনেলি আহি পাই গ'লোঁ আমাৰ য'ত আমি বনাম এতিয়া মেগীটো আহি পাই গৈছোঁ এণ্ড এইফালে দেখিবলৈ পাইছে গাইছ হাতীৰ গোবৰ এইফালে মানে হাতীও আহে গাইছ ইয়াতে চ' বনাওঁ আৰু ন এতিয়া কি কোৱা বুজিছা অ'কে এই ষ্টুডেণ্টবোৰ তাৰমানে খেলিব চাগে এতিয়া ফুটবল ষ্টেডিয়াম এখন গাইছ নতুনকৈ পীযুষ হাজৰিকা ছাৰে আহি কেনে হেৰি কৰি থৈছে অপেনিং কৰি থৈ গৈছে গাইছ বেছি দিন হোৱা নাই এখন ৰ'ব দেখাই দিছোঁ জুম কৰি কিনে সেইখন গাইছ আমাৰ কলেজৰ সন্মুখতে আছে ফিল্ডখন মানে ষ্টেডিয়ামখন এণ্ড ইফালে দেখিবলৈ পাইছে খুবেই সুন্দৰ গাইছ চ' আমি এতিয়া বনাওঁ আৰু ন গাইছ বনাই দিছোঁ আৰু মেগীটো ঐ বেগটো লৈ আহ ক'ত গ'লি তই চ' কেমেৰা মই চব ৰেডি কৰিলোঁ ইয়াতে কেমেৰা পূৰা ষ্টেণ্ডকেইটা লগাই লওঁ আৰু ন বনাই থাকোঁ আমি মেগী আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰলৈকে আৰু এৰি নাযাব গাইছ মাজতে এৰি নাযাব গাইছ বহুত ৰ'দ গাইছ কষ্ট কৰিছোঁ ছাপোৰ্ট কৰিব আপোনালোকে চ' গাইছ এতিয়া আমাৰ জিৎ ভাই বনাই আছে এইফালে চৌকা এণ্ড এইকেইটা ভাই আহিছে আমাৰ লগৰ হয় খৰি ভাঙি আছে আৰু এইফালে এইকেইটা বহি আছে অলপ বহি আছে গাইছ বনাই চবে খৰি ভাঙ আৰু গাইছ এটা বস্তু দেখা আপোনালোকক এডাল মোৰ অস্ত্ৰ কচম এডাল মোৰ অস্ত্ৰ হৈ চক গাইছ এডাল দি এনেকুৱা যদি ডিঙি চিঙি ঘূৰি আহিব ইয়াৰ চ' খৰি ভাঙি আছে ন তহঁতে ভাং অলপ এইটো ভালকৈ কৰি দিওঁ কটাৰী নালাগে হাতেদি ভাঙি দে এইটো এনেকুৱা মজাকৈ বহাই দিওঁ আৰু গাইছ ই ভালকৈ বনাব নোৱাৰিলেতো একো নাই দিয়ক মই বনাই দিছোঁ অ'কে চৌকা হৈ গৈছে এইফালে আৰু ইহঁতে খৰি ভাঙি আছে চবে খৰি ভাঙি আছে ধ্ৰুৱজিত তই মেগীটো ওলা গাইছ আগতে খৰিখিনি ৰেডি কৰি লওক চবে তাৰপিছত বনাই আছোঁ মেগীটো না গাইছ চ' গাইছ এতিয়া মই ৰেডি কৰোঁ মেগীখিনি এইফালে কেৰাহী লৈছোঁ ঘৰৰ পৰা গাইছ আৰু ষ্টেণ্ডডাল সেইডালো ওলাই লৈছোঁ এতিয়া মেগীখিনি ইয়াতে দি লওঁ আজি গাইছ উপায় নাই প্লাষ্টিকখিনি জ্বলাব লাগিব কাৰণ নহ'লে জুই নজ্বলিব খৰিখিনি অলপ কেঁচা হৈ আছে গাইছ ত' লৈছোঁ আৰু পলিথিনতে ইফালে স্পাইচি অন দুটা আছে আৰু মেগী তিনিটা আমি মানুহ কেইটা মানুহবিলাক এবাৰ দেখাই দেচোন কেইটা মানুহ আছোঁ নকওঁ কিয় কেইটা মানুহ পাঁচটা এনেই পাঁচটা সেইটো ছটা আছে চাৰে পাঁচটা গাইছ এতিয়া দি আছোঁ স্পাইচি অনটো মেচটো আছিলে এইটো স্পাইচ অন এটা দিলোঁ এইটো চিঙা মছলাটো ভাত দে মছলা মিলাই ৰেডি অন কৰিলি না কৰিলি ৰেডি বুলি কবি আকৌ ৰেডি বুলি কবি চ' গাইছ এতিয়া আৰু এটা স্পাইচন দি আছোঁ স্পাইচন দুটা আনিছিলোঁ গাইছ চ' গাইছ এইটো মছলা গাইছ এইটো থৈ দিওঁ ইফালে এইফালে মেগী তিনিটা আনিছিলোঁ মেগী তিনিটা দি দিওঁ গাইছ একেবাৰে চব দি দিওঁ আৰু মিক্স কৰি কেনে অলপ ইফালে ফ'কাছ কৰা সেইখিনি লাগি আহা চব দি দিছোঁ আৰু এইফালে মেগী মছলা চছলা চব আছে পেকেটবিলাক জ্বলাই দিব লাগিব গাইছ ভালকৈ দেখাই দিয়া এবাৰ
এতিয়া আৰু বনাই আছোঁ আৰু গাইছ জলদি কৰ আমি বনাই লৈছোঁ এইফালে গাইছ জুই জ্বলাই আছে এবাৰ দেখা দিয়াগৈ ধ্ৰুৱতে জুই জ্বলাই আছে গাইছ গাইছ ইফালে পুৰা ধ্ৰুৱতে জুই জ্বলাই দিছে ঐ ইমান খৰি নিদিবি ঐ কেৰাহীটো কেনেকৈ থ'ম নহ'লে জলদি আন না চ' গাইছ এতিয়া বনাম আৰু আমি মেগীটো মই ৰেডি কৰি লৈছোঁ পানী চানী চব আছে আৰু এতিয়া আমাৰ নতুন ফেমিলি মেম্বাৰ নামকেইটা কৈ দিয়ক আৰু তোমাৰ মহিনুৰ এটা নাম মহিনুৰ এটা নাম স্মাইল গাইছ চ' আমি এতিয়া জল্দি জল্দি ৰেডি কৰোঁ ইফালে জুই জ্বলি গ'ল গাইছ মই জল্দি জল্দি কৰি দিওঁ আৰু পানীটো ঢালি দিওঁ এইটো এটা মেগী 3টা মেগী দিলোঁ এই পেকেটকেইটা লৈ যাওঁ ঐ চ' এইফালে পিঁয়াজো আনিছিলোঁ কিন্তু তেলে নানিলোঁ গাইছ এইফালে গোটেই মছলাবোৰ এণ্ড পানীটো ক'ত গ'লে পানীটো গাইছ ঢালি দিওঁ আৰু একবাৰতে চব দি দিছোঁ এতিয়া ডাইৰেক্ট খালি বহাই দিলে হ'ল আৰু না মোৰ না নাজানো আৰু গাইছ কেনেকুৱা হয় মেগীটো লৈ যা জিতচন্দ লৈ যা আৰামত বহাই দিবি কৃষ্ণ বুলি কৈ দিবি এপা হয়নে নাই গাইছ হওক এতিয়া মই কেমেৰাটো মই লৈছোঁ মই আপোনালোকক দেখাম এতিয়া চব আৰু এইটো কেনেকুৱা লৈ আছোঁ চ' এইফালে পূৰা বহাই দিয়া হৈছে কেৰাহীটো এণ্ড আমি এতিয়া বনাম এতিয়া গাইছ এইটো ধৰ কেৰাহীটো ধৰচোন এতিয়াতো ভালকৈ বহা নাই আইও গাইছ বোলে পূৰা জুই চুই গাইছ গৰম গৰম গাইছ এটা চাইড নাইকিয়া হৈ গ'ল ইয়াৰ বুদ্ধি আছে গাইছ কাগজেদি ধৰি কিনে দিব এতিয়া ঐ আস্তে ধূলি উৰি আছে এচ পূৰা ধোঁৱা ঐ কেৰাহীটো উঠাই দে চিতচন্দ কেৰাহীটো উঠাই দিয়া এইটো ডাঙৰ খৰিটো অঁতৰাই দেচোন ডাঙৰ খৰিটো অঁতৰাই দে ঐ সেই ডাঙৰ খৰিটো অঁতৰাই দেচোন মোটাটো অঁতৰাই দে অঁতৰাই এতিয়াতো বহাই দে চ' আমাৰ নতুন ফেমিলি মেম্বাৰে বহুত সহায় কৰি আছে আমাক গাইছ এণ্ড ইয়াৰে হয় চিল ভাঙাতে থাকে গাইছ ইফালে চ' কাগজেদি ধৰি কিনে মজাকৈ লগাই দিয়া জুই নুমাই গ'ল গাইছ জ্বলাইছিলেহে চ' কেৰাহীটো এতিয়া ঐ খৰিকেইটা অলপ সৰু সৰু কাৰণে দিবি বোলে এইটো মজাকৈ জ্বলি গৈছে জুইটো খৰি সোমা সৰু সৰুকৈ আৰু পেকেটবোৰ জ্বলাই দিম বুলি ভাবিছোঁ আমি আকৌ পৰিলে এইটো ছাপৰ্ট এটা দিব লাগিব চাগে ত' কেনেকৈ ছাপৰ্ট দিওঁ এতিয়া গাইছ এইটো এইবিলাক দি দিছোঁ অলপ গাইছ পূৰা ধোঁৱা পৰি গ'লে চেচ খাবা আৰু গাইছ ৰ'ব বহুত ধোঁৱা গাইছ ৰ'ব ভালকৈ মিলাই লওঁ চব তাৰপাছত দেখাই আছোঁ আপোনালোকক চ' গাইছ ফাইনেলি এইফালে চব বহাই দিয়া হৈ গৈছে এণ্ড মজাকৈ এতিয়া জ্বলি আছে আৰু এইফালে আমাৰ নিউ ফেমিলি মেম্বাৰে চব ঠিক ঠাক কৰি আছে এইফালে জুই চুই এণ্ড ইফালে এইটো ধৰি আছে গাইছ উপায় নাই আৰু ঘৰৰ পৰা হেতা চেতা নানিলোঁ গাইছ এইটোকে ধুই কেনে দিম আৰু মিলাই এনেকৈ মিক্স কৰি দিম আৰু হা গাইছ চিটা পৰিল হয় গাইছ এনেকৈ মিক্স কৰি দিম আৰু এইটো চব মছলাখিনি লৈ আহিবি যা তই লৈ আহিবি জানা চ' এনেকৈ মিক্স কৰিব লাগিব উপায় নাই আৰু গাইছ কিনো কৰিম আৰু চ' মছলাখিনি লৈ আহা এতিয়া ধুব যেতিয়া লাহে লাহে তাতে দি থাক চব মছলা তুমি জুইটো চাই থাকা পিঁয়াজ দিব নালাগে দিয়া চিং না হাতেদি ছিঙিব নোৱাৰিবি নেকি ঐ তই সৰুটো চাই থাক ইফালে জুইটো যাতে নোমোৱা ইহঁতৰ গাইছ কিবা হৈছে দেৰি হৈছে নেকি দেৰি হৈ গ'ল গাইছ ইহঁতৰ একো কথা নাই তাৰ বহুত প্ৰব্লেম আছে গাইছ এই ল'ৰাটোৰ বহুত প্ৰব্লেম এইটো চাপৰিনা মানুহটো অলপ চ' এইফালে পূৰা ধ্ৰুৱ যেতিয়া মছলা দি দিছে এটা আৰু এইফালে আছে 4টাই আছে গাইছ 4টামান নহয় নাজানো আৰু গাইছ কেনেকুৱা লাগে খাই কেনে তেওঁ বনাই আছোঁ আৰু এতিয়া জল্দি কৰ জুই জ্বলি আছে এইফালে এইকেইটা অলপ আগুৱাই দেও চ' এডালে আমাৰ হেতা হৈছে গাইছ কি ক'ব আৰু উপায় নাই কিবা ক'বা তুমি কিবা ক'বা এডালৰ বিষয়ে গাইছ কেমেৰাটো ল'লে মাত নহয় ইহঁতৰ মাত নোহোৱা হৈ যায় গাইছ কেমেৰাটো ওলালে মই এনে পূৰা বকি থাকিব ই পূৰা বকি থাকিব আৰু ই বাৰু ঠিক আছে গাইছ ই ভদ্ৰ ল'ৰা ইয়াৰ একো নাই মজা চিল ফান্দা কিন্তু এইটো দেখাত লাগে চাপৰি নিচিনা একদম বহুত কথা কৈ থাকিব কেমেৰাটো যেতিয়া অন কৰিম মানুহটো একদম চাইলেণ্ট আৰু এইকেইটাও ফাইলাৰ আছে আৰু ইও মজা আছে আৰু এইকেইটাতো এতিয়া আজি লগ পাইছোঁ গাইছ পূৰা বন্ধুৱে হৈ গৈছে নিজৰ নিচিনা চ'
ইফালে পূৰা বনাই আছোঁ আৰু গাইছ আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰি দিব কি কৰিব গাইছ ইফালে পূৰা ধ্ৰুৱ ভাই বনাই আছে মজাকৈ চ' কেনেকুৱা এক্সপিৰিয়েঞ্চ ধ্ৰুৱজিত ক'বা নেকি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ গাইছ ফাৰ্ষ্ট টাইম পানী ওলাই গৈছে গাইছ পূৰা ধোঁৱা আৰু ইফালে পূৰা উপায় নাই আৰু গাইছ এনেকৈ বনাব লগা হৈছে ভাই অ' ভাই কিবা ক'বা গাইছ লাজে কৰে ঐ এইটো এৰি নিদিবি আকৌ যাবগৈ চাবি এয়া গৰম গাইছ বম গৰম গাইছ আৰু এটা মছলা দি দিছে এইটো বম জ্বালা হয় গাইছ এইটো জ্বালা নহয় গাইছ ইয়াতে লিকুইড এটা আছে এইটোহে জ্বালা বহুত ৰঙা হৈ যায় গোটেইখিনি চ' এইফালে পূৰা খৰি গোটাই আছে ই এণ্ড কিবা ক'বা জিত ভাই কেনেকুৱা লাগিছে সেইকাৰণে আমাৰ লগত बहुत अच्छा लगा है तो गाइज ये बहुत मेहनत कर रहे हैं मादिज्य को मुनू ब्लॉग को सपोर्ट कीजिए आप लोग হা গাইছ কৰি দিব আৰু চাপৰ্ট নিজৰ বুলি চ' এইটো ৰঙা হৈ গৈছে গাইছ খাবা আৰু আজি এইটো গাইছ ই আকৌ কিবা কৈ আছে চ' এইফালে পূৰা ধ্ৰুৱ ভাই হাতখন চোৱা হাতখন ৰঙা গাই চ' পূৰা বনাই আছোঁ আৰু আমি এতিয়া খাবা আৰু আজি এইখিনি এইটো পূৰা ফুকি আছে গাইছ এইফালে পূৰা জুই জ্বলো অৱস্থা নাইকিয়া হৈ গৈছে তেওঁ জ্বলাই আছোঁ আৰু আমি ফুকি লাইফ আৰু গাইছ লাইফ ইঅ' গাইছ পূৰা ধোঁৱা পলাই দিলোঁ ধোঁৱাৰ পৰা ইফালে আমাৰ ধ্ৰুৱ ভাই মজা লাগিছে কিন্তু একদম দেই ৰান্ধনি পূৰা মজাকৈ বনাই আছে এইফালে আমাৰ ধ্ৰুৱ ভাই এণ্ড কিবা হ'ল নেকি ঐ বাহ ইয়াৰ পৰা চকুৰ পানী ওলাই গ'ল আৰু মোৰো ওলাই গৈছে এইফালে অলপ আৰু আপোনালোকে ভিউ এনজয় কৰিব পাৰে এইফালে মজাকৈ এটা আহিব গাইছ খুবেই সুন্দৰ শিলভাঙা পাহাৰত চ' পূৰা বনাই আছোঁ আৰু এতিয়া আমি এইফালে 2 মিনিটৰ মেগী কেলা 10 ঘণ্টা লাগি আছে গাইছ উপায় নাই আৰু পানী চানী চব শেষ হৈ গ'ল আৰু ধ্ৰুৱ চব জ্বলা চচবিলাক ঢালি দিছে ইয়াতে খাবা আৰু আজি খাই কেনে মৰিম উপায় নাইকিয়া হৈ গৈছে গাইছ আমাৰ চ' ধ্ৰুৱ তুমি ৰান্ধনি হ'ব পাৰিবা বে এইফালে পূৰা জুই উঠি গৈছে গাইছ ৰখাব নোৱাৰে এই জুই জ্বলিব কিবা ক'বা তুমি আকৌ কিবা এটা কৈ দিয়া হে बोलो भाई हाँ कुछ बोलना चाहिए ना इसको ये भाई ही अच्छा है बाप के कुछ बोलो अबे ये पलाई দিয়ে चलवा रहा है এইখিনি কাটি দিব লাগিব দে ইফালে পূৰা ধ্ৰুৱ ভাই পূৰা খৰি দি আছে হৈছেগৈ আৰু ঐ চাবি ইফালে এতিয়া উৰি যাব পৰি যাব ধৰ আবে ইয়াৰ এইটো চাপৰ্ট দেচোন ভৰি ল'ব নাপায় কিন্তু হ'ব দে পূৰা গাইছ এনেকৈ পূৰা ছাপৰ্ট দি লৈ কেনে গাইছ ফাইনেলি আমাৰ হৈ গৈছে ইফালে পূৰা জুই জ্বলি গৈছে ধ্ৰুৱৰ অৱস্থা নাইকিয়া हाथ জ্বলি গৈছে হাত চাত জ্বলি গাইছ নোম জ্বলি গ'ল ইয়াৰ চ' এয়াই আমাৰ এক্সপিৰিয়েঞ্চ গাইছ কি ক'ম আৰু চব এটা ডেঞ্জাৰ মানুহ খালি ই মানুহটো কেমেৰাৰ আগত ডেঞ্জাৰ নহয় গাইছ ই এনে বহুত কথা ক'ব পাৰে বহুত চিঞৰ থাকে কিন্তু এতিয়া পূৰা হৈ গৈছে আৰু আমাৰ মেগী মজাকৈ হৈ গৈছে এতিয়া প্লেটত দিব লাগে আৰু খাব লাগে গাইছ খাই কাৰণে ঘৰলৈ যামগৈ চ' দিয়া ওলাই দিয়া ধ্ৰুৱজিত এইটো বাদ দিয়া আৰু দিয়া হাতেদি ওলাব লাগিব অলপ ঠাণ্ডা হ'ব দিয়া পানী নাই আৰু জ্বালা যে হ'ব দুটা খৰি দি উঠা ইয়াত লৈ চ' গাইছ এতিয়া পূৰা হৈ গৈছে ৰেডি মেগী এণ্ড এতিয়া ই বিলাই আছে আমাৰ ৰান্ধনীয়ে বিলাই আছে গাইছ ৰান্ধনী আকৌ যিটো বনাইছ আকৌ এণ্ড ইফালে পূৰা মেগী ৰেডি মই দেখাই দিছোঁ অলপ লৰাই কৈ কেনে চবে জনাবা খাই কেনে কেনেকুৱা লাগিছে ক'বা দেই জ্বলা লাগিছে কেইখন পাত ল'লি 5খন আৰু এখন ওলাই দে পূৰা এইফালে আমি এতিয়া খাম এতিয়া আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগিছে কম আমাৰ ধ্ৰুৱই বনাইছে আজি গাইছ মাষ্টাৰ চেফ ধ্ৰুৱ মুচি পেনে চেনে মুচি দিছে গাইছ এই চাওক গাইছ কি কৰে চাওক আৰু কয় কি মোৰে ভিডিঅ' বনাই আছ গাইছ মুচিলে একো নহয় দে ধুই ল'বি গৈ একো কথা নাই গাইছ এতিয়া পূৰা বাঢ়ি আছে নুঠেইচোন
অ'কে এক প্লেট হৈ গৈছে এইফালে ঐ চবে 20 টকা দি কিনে যাবি দেই চবে 20 টকা হ'ব गाइस ये हमको लूट रहा है अरे यार ই বুঢ়া কথা পাতি আছে মানে होने वाले কাৰ লগত কথা পাতি আছ তই दोस्त के साथ और दोस्त के साथ कोई बात नहीं गाइस दोस्त के साथ वो बात कर रहे हैं अभी एंड इधर ध्रुव पूरा बारी है गाइस गाइस कुछ बुरा मत सोचिए दोस्त के साथ ही बात कर रहा हूँ हाँ ओके यही नहीं আমি চব কৰিলোঁ তাৰপিছত মোৰ লগত দেখাই আছোঁ খাই কেনে কেনেকুৱা লাগিছে কৈ আছোঁ হা গাইছ এক্সপিৰিয়েঞ্চ কিবা ক'বা চ' গাইছ ফাইনেলি বনোৱা চনোৱা হৈ গ'ল এতিয়া খাম টেষ্ট কৰা ধ্ৰুৱজিত ৰান্ধনি ফাৰ্ষ্ট টেষ্ট কৰা কেনেকুৱা লাগিছে ঐ হাতেদি খা অঁ হাত লেতেৰা গাইছ কেনেকুৱা লাগিছে তই নিজে বনাইছ আছে নালে ভাল আছে আৰু তুমি অলপ খাই কেনে দেখা এতিয়া ঐ হাতেদি খোৱাবি চ' এইফালে হিৰ' ডাঙৰীয়া খাই দিয়ক এস্থেটিক বয় না মাথাটো তলত থাকে ইয়াৰ দিয়া খাই দিয়া একো নাই খাই দিয়া কেনেকুৱা লাগিছে ক'বা এই খাই দিয়া বে ইমান লাজ কৰিব নালাগে বে এইফালে আমাৰ टेस्टी আছে टेस्टी আছে गाइस এই মজা আৰু তুমি ইও ই অলপ লাজুকী আছে এণ্ড এতিয়া ময়ো খাওঁ এণ্ড আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে মোক মৰম দিব আশা ৰাখিছোঁ গাইছ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো বহুত মানে এই মজা কণ্টেণ্ট পাই থাকিব গাইছ চ' আজিলৈ মানে সামৰিছোঁ ভিডিঅ'টো বাই